বৰপেটাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ গুদানী গাঁও পঞ্চায়তৰ এখন গুৰুত্বপূৰ্ণ গাঁও সভা আজি অনুষ্ঠিত কৰা হয়। সভাখনত গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অৰুণোদয় সম্পৰ্কে বিতং আলোচনা কৰা হয়। আজিৰ এই সভাত পঞ্চায়তৰ বিষয়ববী আৰু প্ৰতিনিধিসকলৰ সৈতে উপস্থিত থাকে নামনি অসমৰ জনপ্ৰিয় যুৱ নেতা তথা চেঙা সমষ্টিৰ এজন সমাজপ্ৰিয় ব্যক্তি জিতু তালুকদাৰ। জানিব পৰা মতে বৰপেটা জিলাৰ লগতে চেঙা সমষ্টিৰ বিভিন্ন ঠাইত উন্নয়নমূলক কামৰ লগতে সাধাৰণ ৰাইজৰ সুখ দুখৰ লগত জড়িত হৈ সকলোৰে অধিক প্ৰিয় হৈ পৰা যুৱনেতা জিতু তালুকদাৰে ইতিমধ্যে সমষ্টিটোত বহুগুণে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এক এক্সক্লুজিভ ৰিপোৰ্ট RKY লাইভ।